औज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। আল্লাহ নবী হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবী আছিল। সেই সাহাবীজনৰ নাম হ'ল ৰবিয়া বিন কাব ৰাদিয়াল্লাহু তাআলা আনহু। তেওঁ নিজৰ ওপৰত এইটো এটা নিজৰ দায়িত্ব বনাই লৈছিল যে তেওঁ সদায় তাহাজ্জুদৰ সময়ত আল্লাহ নবীৰ ওচৰত আহিছিল আৰু আল্লাহ নবীক অজু কৰাইছিল। তেওঁ পানী য'ৰ পৰা আনিব লাগে পানী আনি তেওঁ বাকী আছিল আল্লাহ নবীয়ে অজু কৰিছিল। আল্লাহ নবীয়ে তেওঁক ডিউটি লগোৱা নাই, তেওঁ নিজেই নিজৰ দায়িত্ব লগাই লৈছিল। এইটো সাহাবীসকলৰ নিজৰ তৰিকা আছিল যে যোনে কিবা এটা বিচাৰে আল্লাহ নবীৰ বেছি ওচৰত হৈ যাব বিচাৰে, যোনে আল্লাহ নবীক খিজমত কৰিব বিচাৰে, তেওঁলোকে নিজেই তেনেকৈ নিজৰ ওপৰত এটা দায়িত্ব বনাই লয়। তেওঁ বহুত দিনলৈকে এনেকৈ আল্লাহ নবীক খিজমত কৰি থাকে। সদায় তাহাজ্জুদৰ সময়ত আহে, আল্লাহ নবীক জগায় আৰু পানী দি আল্লাহ নবীক অজু কৰায়। এদিন আল্লাহ নবীৰ ৰহমত জোছত আহি গ'ল। হজৰত ৰাবিয়াই এনেকৈ নিস্বাৰ্থভাৱে এনেকৈ সদায় খিজমত কৰি থকা দেখি আল্লাহ নবীৰ ৰহমত এদিন জোছত আহি গ'ল। আহি হজৰত ৰবিয়া বিন কাব ৰাদিয়াল্লাহু তাআলা আনহুক ক'লে, এই ৰবিয়া খোজা, কি খুজিবলৈ আছে? এই বাক্যটোত অলপ গুৰুত্ব দিবলগীয়া কথা আছে। আল্লাহ নবীয়ে ক'লে, খোজা, তুমি কি খুজিব বিচাৰা? তাত একো কণ্ডিশ্যন লগোৱা নাই যে এইটো খুজিবি এইটো নুখুজিবি, ইমানখিনিহে পাবি ইমানখিনি নাপাবি, এনেকুৱা একো কণ্ডিশ্যন দিয়া নাই। আল্লাহ নবীয়ে কৈছে, ৰবিয়া খোজা, তুমি কি খুজিব বিচাৰা? হজৰত ৰবিয়া বিন কাব ৰাদিয়াল্লাহু তাআলা আনহুৱে আল্লাহ নবীৰ কথা শুনি ক'লে যে ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, আজি দুনিয়াত থাকোঁতে আমি যেনেকৈ আপোনাৰ ওচৰত থাকোঁ, আপোনাৰ লগত নামাজ পঢ়োঁ, আপোনাৰ লগত তাহাজ্জুদ পঢ়োঁ বা বেলেগ সময়তো আপোনাৰ ওচৰতে বহি আপোনাৰ পৰা কথা শুনো, কিন্তু জান্নাতততো আপুনি নবীসকলৰ জান্নাত বেলেগ আৰু আমাৰ বাকী বেলেগ মানুহবিলাকৰ জান্নাত বেলেগ। গতিকে জান্নাতততো আপুনি বেলেগ জান্নাতত থাকিব, আমি বেলেগ জান্নাতত থাকিম। ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, মই বিচাৰিছোঁ যে জান্নাতত দুনিয়াত যেনেকৈ আমি থাকিছোঁ তেনেকৈ জান্নাততো যেনে আপোনাৰ লগে লগে আপোনাৰ ওচৰে এনেকৈ থাকিব পাৰোঁ। আল্লাহ নবীয়ে হজৰত ৰাবিয়া বিন কাবে কথাটো শেষ কৰাৰ আগতে আল্লাহ নবীয়ে ক'লে, যিটো তুমি বিচাৰিছা সেইটো আগতেই হৈ গৈছে, তুমি এতিয়া আৰু কিবা বিচাৰা? হজৰত ৰবিয়া বিন কাবে ক'লে, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, মই যিটো বিচাৰিছোঁ আপুনি আগতেই মোক দি দিলে আৰু মোৰ আৰু একো আশাই নাই, মোৰ আৰু একো বিচাৰিবলগীয়াই নাই। আল্লাহ নবীয়ে 3 বাৰ তেওঁক ক'লে, ৰবিয়া তুমি আৰু কিবা যদি আছে বিচাৰা। হজৰত ৰবিয়া বিন কাব ৰাদিয়াল্লাহু তাআলা আনহুৱে ক'লে, নহয় ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ আৰু একো বিচাৰিবলগীয়া নাই, আল্লাহৰ ৱাস্তে আপুনি যি দিছে সেয়াই মই বহুত হৈ গৈছে মোৰ কাৰণে।